শুনা সভাসদ ঘন ভজি উপাসনাদন বিষয় সুখক পৰিহৰি ভালে ধৰে কেতিখন তাক নকৰা মন অনিবেক দিলে চলে ধৰি জানিয়ে নকাম লয় সদা হৰি নাম হৃদয়ত ধৰা হৰি ৰূপ আতি অপয়াস কৰি পাইবা বৈকুণ্ঠ কৰি নিষ্ঠাৰী ঐতিও ভোগ কোপ। তাৰ কাৰণে ইয়াত কৈছে যে বিষয় সুখক পৰিহৰা। ঘোষাটো গুৰুদেৱাই লিখিছে যে পৰিহৰা পাখণ্ড আচাৰ। য'ত আচাৰ আছে তাতে নীতি আছে, য'ত নীতি আছে তাতে নিয়ম আছে। যদি নিয়ম আৰু প্ৰণালী দায়বদ্ধতাবোধ আমাৰ আত্মবোধ জ্ঞান নাই, তেতিয়াহ'লে কালে ধৰে তেতিক খলে। কাল মানে সময়। এনে এটা সময় আহিব যি সময়ত আমি ইয়াত বহি থাকোঁতে আমাৰ ভোলা দেউতাই এটা গীত গাই গৈছিল যে সুখৰ বন্ধু দমাদমি দুখৰ বন্ধু পাবলৈ নাই। যেতিয়া আপোনাৰ টকা পইচা ধন দৌলত সকলো আছিল, আপোনাৰ শালপতি জেঠেই ফুলালি যিমান আছিল বছৰটো 3 বাৰমানকৈ আহে। যেতিয়া আপোনাৰ টকা পইচা ঘৰত কমি গ'ল, আগৰ আপোনালোকৰ আলহীবিলাক আহিবলৈ টান পোৱা হ'ল। সেইকাৰণে আজি কৈছে তোমাৰ যেতিয়া দেহত বল আৰু বীৰ্য থাকিব, একো বেমাৰে ক্ৰিয়া কৰিব নোৱাৰে। আগবেলা বজাৰত কৰা সেই বিষয় সুখৰ যি উজ্জ্বল যি শুক্ল তেজ পৰিহাস হৈ যোৱাৰ লগে লগেই দেহটোত নানা ব্যাধিয়ে ক্ৰিয়া কৰিলে। আৰু এই নানা ব্যাধিয়ে ক্ৰিয়া কৰাৰ কাৰণে ইয়াতে লিখিছে যে তাক নকৰা মন নিবে একেদিনে চুলে ধৰি। যে যমৰ যিদিনাখন বিচাৰ হ'ব সেইদিনাখন অট'মেটিক তোমাক সাগৰৰ পৰা লৈ যাবগৈ। সেইদিনা জীৱনত মহা দুখ অনুভৱ কৰিব লাগিব। সেইকাৰণে কৈছে জানি এৰা কাম লৈও সদা হৰিনাম হৃদয়ত ধৰা হৰিৰূপ। যে ঈশ্বৰৰ নাম হৃদয়ত ধৰি ভৱকূপৰ পৰা পাৰ হোৱাৰ বিচাৰ কৰিব লাগিব। তাৰ কাৰণে ইয়াত কৈছে হৰিনাম। হৰিনামেব হৰিনামেব কেৱলম কলো নাস্তব্য নাস্তব্য গতিৰ অন্নস্থা। যে কলিযুগত হৰিৰ নামৰ বাহিৰে জীৱ কেতিয়াও তৰি যাব নোৱাৰে। তাৰ কাৰণে আমাৰ গুৰুজনাই লিখিছে গোগাত বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ ইহা নয়ুত্ৰ হৰি নাম মাত্ৰ। কৈছে পাৰ হৈ যোৱাৰ একমাত্ৰ উপায় হৈছে ঈশ্বৰৰ নাম। যি প্ৰভুৰ নাম নিৰল ব্যৱস্থাৰে নিগ্ৰ সজাগতাৰ ব্যৱস্থাৰে নাম লৈছে, নীতিবহীভূতভাৱে নাম গ্ৰহণ কৰিছে, যদিও তেওঁ বিষয়ে ক্ৰিয়া কৰে, বিষয়ৰ জেৱাৰ পৰা পাৰ হৈ যাব পাৰিব। সেইকাৰণে এই কথাখিনিকে ইয়াত কৈছে অপয়াসে পাহিবা বকুণ্ঠপুৰী নিষ্ঠাৰীও ইটো হ'ব কওক যে ঈশ্বৰৰ নাম ল'লে নিতান্তই ভৱকো পাৰ হৈ পৰিব। আপোনালোকে যে এই তাত প্ৰসাদ খাই আহি ইয়াত যে বহি আছে
আপোনালোকৰ কঁকালটো বিষোৱা নাই নে বাৰু? ভৰিৰ আঁঠুকেইটাও বিষাই আছে। ঈশ্বৰে কি কৈছে জানে? যোৱা বছৰতে আপোনালোকৰ সিটো জন্মত ক'ৰবাত পুণ্য আছিল, তাৰ কাৰণে আপোনালোকক এতিয়া বহুৱাই ৰাখিছে। যিসকলৰ গণ্ডগোল আছিল সেইসোপা পঠিয়াই দিলে খুৱাই লৈ পেলাই। মনটোৱে নকয় মানে থকাৰ কথাটো। সেইকাৰণে এই সিদ্ধান্তৰ ব্যৱস্থা মানে যি বিষয়ৰ ওচৰত বিষয়ৰ সম্বন্ধ সুখ সমস্ত জনিত পায়। কৃষ্ণ সেৱা মানৱী বিনে নাই। চৰাই চিৰিকটি কুকুৰ গৰু আদিয়ে কোনোৱে ঈশ্বৰক ভক্তি কৰিব নোৱাৰে। একমাত্ৰ মানুহেহে ভক্তি কৰিব পাৰে। মানুহৰ ভক্তি কৰা দেখি ইতৰ জীৱবিলাকেও ভগৱন্ত প্ৰভুৰ নাম ল'বৰ কাৰণে ৰৈ আছে। সেইকাৰণে পশু পক্ষী তাৰা খবে পোহৰে পোহৰে নাম ডাকে। মানুহ ধুয়া ঘূৰে অচেতন। দেশৰ হৰি প্ৰহ্লাদ নমৰিল আগুনে। মহাদেৱৰ বিষ পালে নহৈলে মৰম। মহাদেৱে বিষ খাই দিছে, তেতিয়াও ঈশ্বৰৰ যে নাম আছিল হৃদয়ত, মহাদেৱৰ মৃত্যু নহল। প্ৰহ্লাদক জুইত পেলাই দিছে। জুইয়ে কৈছে প্ৰহ্লাদক পুৰিব নোৱাৰো, যে প্ৰহ্লাদৰ দেহত কেৱল নাম বিৰাজমান হৈ আছে। সেইকাৰণে কৈছে মহাদেৱৰ বিষ পালে নহৈলে মৰম, একবাৰ হৰি বোলবন। পাৰিলে 24 ঘণ্টাত এবাৰ হ'লেও ঈশ্বৰ চিন্তন কৰিব। আৰু যদি এই ঈশ্বৰ চিন্তন কৰা হয়, তেতিয়াহ'লে কি হ'ব? ভগৱন্ত প্ৰভুৰ ভক্তিৰ প্ৰাপ্য হ'ব। তাৰ কাৰণে আইসকল লাহে লাহে খাই থাকক। কিবা যদি খাইছে হুলস্থুল নকৰিব বাৰু। এই যোৱাবাৰ এখন ভাগৱতৰ পৰা যেতিয়া আমি আহিছিলোঁ, এই ভাগৱতৰ তাৎপৰ্য কথা কৈছো শুনক। যে ইমান শিলাবৃষ্টিৰ মাজতো যেতিয়া আমাৰ সন্মানীয় পাঠকসকলক কোনোবা এখন পাঠলৈ নিমন্ত্ৰণ কৰে, ঈশ্বৰে তেওঁক যিকোনো প্ৰকাৰে সেই জেগাটোত উপবিষ্ট কৰায়। আমাৰ ইয়াত গুৰুসকল বহি আছে। গুৰুসকলৰ জীৱনৰ সেইখন এবাৰ ব্যৱস্থা। বহাগ মহীয়া যেতিয়া নামঘৰৰ পাঠবিলাক কৰি মাতে, নামঘৰৰ ভিতৰতে ধুমুহাই পায়, বাটত যাওঁতেও ধুমুহাই পায়, কিন্তু কাৰোৰে অপকাৰ নহয়। ঈশ্বৰে যিকোনো প্ৰকাৰে সেই ভক্তজনক সুন্দৰকে ৰক্ষা কৰে। সেইকাৰণে প্ৰলয়ৰ সময়তো যি ঈশ্বৰৰ নাম নেৰে, সুসম্পদৰ দিনতো যি ঈশ্বৰক নেৰে, সেইজন মোৰ প্ৰিয় ভাজন ভক্ত বুলি ভাগৱতে সিদ্ধান্ত দিছে। তাৰ কাৰণে আজি জগতে নিজৰ আইগৰাকীক কৈছে, নিজৰ ঘনীয়েকক কৈছে যে ইমান দিন সংসাৰ সুখ কৰি কৰি আজি বৃদ্ধ বয়সত আমি দেহটোৰ মহাযান্ত্ৰণা পালো। এই উপাখ্যানটোৰ জৰিয়তে আমিও বুজা দৰকাৰ যে আমিও সংসাৰ চক্ৰৰ পৰা পাৰ হ'বৰ কাৰণে শুদ্ধ সততাৰে ভক্তি কৰিব লাগিব। গোবিন্দ
যেন দিবাকৰে আগি পদ্মবন প্ৰকাশ যদু ভংগ কৃষ্ণ প্ৰকাশিলা যাৰ ৰস গুণাশয় মুকুতিক বিৰম্ব জগত নিস্তাৰিলা সন্মানীয় মাতৃসকল, ইয়াত উপদেশত গুৰুজনে লিখিছে যে নমো নমো নাৰায়ণ নিৰাকাৰ নিৰঞ্জন চিদানন্দ সদানন্দ হৰি, এই ঈশ্বৰজন যদুবংশৰ ছদ্ম চুৰীয়া অৱতৰী যদুৰাই প্ৰকাশিত গুণ ভৰি পুৰি, যে সেইজন নিত্য, সেইজন নিৰাকাৰ, সেইজন গোবিন্দ যদুবংশত মথুৰাত জন্মগ্ৰহণ কৰিছিল। সেইকাৰণে ভিগু ঋষিয়ে ভগৱন্ত প্ৰভুক কৈছিল, ঈশ্বৰ পৰম কৃষ্ণ সচিদানন্দন মৃগহ অনাদিনাদি গোবিন্দ সৰ্ব কাৰণ কাৰণ, যে এইজন ঈশ্বৰ সকলোৰ কাৰণৰো পৰম কাৰণ। বিতাত অৰ্জুনৰ আগতে ভগৱন্ত প্ৰভুৱে কৈছে যে যেতিয়াই অধৰ্মৰ ধৰ্মৰ জ্ঞানী হয়, অধৰ্মৰ উৎপাত বাঢ়ি যায়, মই যুগে যুগে অৱতাৰ ধাৰণ কৰি ধৰ্মক ৰক্ষা কৰি ফুৰিছো। তাকে আজি কৈছে যেন দিবাকৰ আখি, দিবাকৰ মানে সূৰ্য, যে দিবাকৰে সূৰ্যৰ পোহৰত সৰোবৰত থকা পদ্ম ফুলবিলাক যেনেকৈ জ্যোতিষ্মান হয় এজন কৃষ্ণ ভকতৰ, তেনে জ্যোতিষ্মান ব্যৱস্থাৰে পাৰ কৰি লৈ যায়। তাৰ কাৰণে মাতৃসকল, যিখিনি কৰা যায়, যিখিনি জানা যায়, সদায় সৎ ব্যৱস্থাৰে কৰিব। কাকো হিংসা নকৰিব, কাকো কুল নকৰিব। মহামানৱ মহাত্মা গান্ধীয়ে কৈছিল, কাকো খং নকৰিবা, নিজৰে কেতিয়াবা সৰ্বনাশ হ'ব পাৰে। আৰু ভকতৰ কেতিয়াও খং আদি নহয়। তাকেই কৈছে, যিজনে ঈশ্বৰ উপাস্য দেৱতা শ্ৰীকৃষ্ণ সুন্দৰ ব্যৱস্থাৰে আৰাধনা কৰিছে, তেওঁৰ জ্যোতি আকাশৰ সূৰ্যৰ যেনেকৈ জ্যোতি আৰু জ্যোতিষ্মান শক্তিৰে ধাৱমান, মোৰ ভক্তজন তেনে শক্তিৰ অধীন বুলি ঈশ্বৰে প্ৰকাশ কৰিছে। যজাতিৰ জৰিয়তে আমাক উপদেশত এই কথাখিনি বুজাইছে। তাৰ কাৰণে আমি 365 দিন আপোনালোকেতো বিচনাত শুইয়ে আছে সদায়। এই 3 দিন আপোনালোকৰ কি মহা সুবিধা উদ্যোক্তাসকলে কৰিছে যে আপোনালোকে বিচনা ত্যাগ কৰি আজি ঈশ্বৰৰ নাম ল'বৰ কাৰণে সুবিধা কৰি দিলে। সেইকাৰণে যিসকলৰ ঈশ্বৰৰ কাৰণে প্ৰেম আছে আৰু বহি থাকোঁতে প্ৰেমাস্পদ হ'ব লাগিব, অৰ্থাৎ ৰোমান্টিক ভাৱনাৰে বহি থাকিলে দেহ মন প্ৰাণ একো অসুবিধা নকৰা। সেইকাৰণে আমি আজি ইয়াত যে ঈশ্বৰৰ মহিমাৰ কথা যি প্ৰকাশ হৈ আছে কালিৰ পৰা, এই মহিমাৰ একক্ষণ কথা যদি আপোনালোকে শুনিছে, গ্ৰহণ কৰিছে, তেতিয়াহ'লে মোৰ জাতিটোৰ মানুহখিনি উপকাৰ সাধন হ'ব। এই অসমীয়া জাতিটোৰ
আজি এনে এটা পৰ্যায়ত আমি উপবিষ্ট হৈছো, আমাৰ সন্তানবিলাকক আমি ভাল মানুহ গঢ় দিব নোৱাৰিলো। আমি ডাঙৰ মানুহ হোৱাৰ প্ৰতিযোগিতাত লাগিলো, কিন্তু ভাল মানুহ হোৱাটো পাহৰি গ'ল। সেইকাৰণে আজি ভাগৱতে কৈছে প্ৰথমতে ভাল মানুহ হোৱা, তাৰপিছত কেতিয়াবা যদি ডাঙৰ মানুহ হ'বলৈ ইচ্ছা প্ৰকাশ কৰিবা, কিন্তু প্ৰথমতে ভাল মানুহটো হৈ লোৱা। এই ভাল মানুহ হ'বৰ কাৰণে বিষয়ৰ যতেক সুখ, এই সুখসমূহ আত্মসমৰ্পণ কৰি নিৰ্বিচ্ছিন্নভাৱে যে ভগৱন্ত প্ৰভুৰ লগত যোগসূত্ৰ সম্বন্ধ কৰিলে ঈশ্বৰেও সুন্দৰ ব্যৱস্থাৰে কৃপা কৰাব। গোবিন্দ চৰণে হেৰা লক্ষ কোটি কৰো সেৱ যেনে নপাখৰো আন নাম আহানেকে ৰূপ মোৰ হৃদয়ত সদায় আনমতে নাহি কৃষ্ণৰ কিংকৰে দিন কেশৱ পামৰহীন আন বিষয়তো ৰাকাম সংসাৰ তাৰিব ঘূৰ পাত কৰ দুখ অনিৰন্তৰে বোলাৰা কাৰণে ইয়াত লিখিছে যাৰ যশ গুণচয়, যে গুণৰ ভক্তি, যিসকলৰ গুণক লৈ অভিমান, গুণক লৈ তিৰস্কাৰ, গুণক লৈ আত্ম অভিমান, এইসকলৰ কোনোদিন মুকুতিকো বিলম্বই মুক্তি কেতিয়াও হ'ব নোৱাৰে। তাই কাৰণে তাহান চৰণে হেৰা লক্ষ্য কোটি কৰো সেৱ যেন নপাহৰো তাৰ নাম, যি ভগৱন্ত প্ৰভুৰ নাম মুখেৰে কেতিয়াও নেৰে। সেইকাৰণে মাতৃসকল আৰু গুৰুসকল, ই আমাক সদায় কৈ আছে নাম ল'ব লাগে, নাম ল'ব লাগে। নামনো কি? যে ই আমাৰ হৰিনাম যে ল'ব লাগে, হৰিনামৰ 4টা আখৰ অৰ্থটো জানে নে নাজানে? হটোৱে কৈছে আত্মাক জনা, ৰটোৱে কৈছে ৰিপুবিলাক সংযত কৰি লোৱা, দমজ্ঞানটোৱে কৈছে তেতিয়াহে নাম লোৱা, মটোৱে কৈছে সদায় মংগল হৈ পৰিব। সেইকাৰণে আমাৰ এইফালে গুৰুজনে সুধিছে নামৰ বিষয়ে ক'বৰ কাৰণে, যে মাতৃগৰ্ভত জীৱ যেতিয়া শুই আছিল, যে সপ্তম মাসে গুৰুৰ কাছে মহামন্ত্ৰ লাভ কৰিছে, যে মাতৃগৰ্ভতে জীৱই নাম গ্ৰহণ কৰিছে। তাতে জীৱই ৰাম বুলি ক'ব নোৱাৰে, কৃষ্ণ বুলি ক'ব নোৱাৰে, হৰি বুলি ক'ব নোৱাৰে, নাৰায়ণ বুলি ক'ব নোৱাৰে, ওম বুলি ক'ব নোৱাৰে। জীৱৰ তাৰ মুখ্য জ্ঞান নাথাকে। কিন্তু জীৱই মাতৃগৰ্ভত 7 মাহত মহামন্ত্ৰ লাভ কৰিছিল, যে পৃথিৱীৰ এটা নাম লাভ কৰিছিল, যি নামক মানে অবিশ্ৰাম বুলি কয়, যাক যতেই নকৰে। এই নাম যদি গুৰুৰ ব্যৱস্থা পাৰে, নিৰ্গুণ ব্যৱস্থাৰে যদি কোনোবাজনে পাইছে, তেতিয়াহ'লে গুৰুজনাই কীৰ্তনত লিখিছে নাম অপৰাধত, পৰম বান্ধৱ হৰি নাম
আকৌ যিটো জনে লবে অবিশ্বাস তাৰ হাত কাৰ্য সাধিবে দেখা প্ৰতিপতি থৈবা তাৰ হাতৰ লেখা যে প্ৰথমে দহিব পাতকছয় মহাপুণ্য হব অদ্ভুতয় কৰাইবা বিষয়ত বিৰক্তি কৃষ্ণত বহাইবে প্ৰেম ভক্তি উপজাইবে বৈষ্ণৱৰ জ্ঞান মায়াকো দহিয়া কৰে নিৰ্যান কৈছে সেই যদি নামটো পোৱা হৈছে তেতিয়াহ'লে এই 6টা উপশব্দৰ পৰা পাৰ হৈ পৰিব যাক আমাৰ যে নাকিকাৰ নাম লোৱা আৰু নাম গোৱা মুখেৰে গোৱা হয় কিন্তু ভাগৱতে কৈছে নাম লোৱা যদি নাকিকাৰে নাম লোৱাৰ অভ্যাস আছে কৈছে সেইটো শ্ৰেষ্ঠ আৰু মুখে যে কৈ আছো ব্ৰাহ্ম ব্ৰহ্ম হত্যা হৈ আছে এই যিমান শক্তি গ'ল এইখিনি যদি ফিৰাই এটা কেপাচিটিটো আছে তেতিয়াহ'লে বহুত দিন পৃথিৱীক জীয়াই থাকিব সেইকাৰণে কৃষ্ণই ইন্দ্ৰিয় প্ৰীতি ইচ্ছা ধৰে আত্মেন্দ্ৰিয় প্ৰীতি ইচ্ছা ধৰে প্ৰেম নাম ইন্দ্ৰিয়ৰ প্ৰীতি ইচ্ছা ধৰে প্ৰেম কাম যদি আত্মেন্দ্ৰিয়ৰ প্ৰতি সপ্ৰেম ভক্তি হৈছে তেতিয়াহ'লে এই নাম প্ৰকাশ হৈ পৰিব আৰু যদিহে সেই কথাটো নাজানে নাম লোৱা কথাটো নাজানে তেতিয়াহ'লে চিঞৰি বাখৰি ৰাম কৃষ্ণ হৰি গোবিন্দ নাৰায়ণ এই গুণনাম সোপাতে আমি বিচাৰি ফুৰিব লাগিব ঈশ্বৰে কৈছে নাম নিৰ্গুণ আৰু নাম হৈছে নিবিড় সেইকাৰণে নিবিড় ব্যৱস্থাৰে নাম গ্ৰহণ কৰিলে জীৱ ধন্য হয় বুলি ভাগৱতসমূহে আমাক সুন্দৰকে সিদ্ধান্ত বহাইছে দেব জানি কবুজায় শুন প্ৰিয় মোৰ বচন ৰাম জিকালত নৰে ৰাগ দেশ কহিল সকলে প্ৰাণিত সম দৃষ্টি কৰিল তাৰ দুখ শোক জান নাই কথান দশ দিশ শুভ ৰাম লোভিলা ইয়াত কৈছে যি কালত নৰে ৰাগ দেশ এৰিল ৰাগ মানে অভিমান দেশ হৈছে অহংকাৰ আগতে আমাৰ গুৰুজনে ইয়াত কৈছে নহয় অহংকাৰৰ ধনী বাপেকৰ নাম বোলে অহংকাৰ কোনে কৈছিল বাৰু আপোনালোকেতো শুনি আছিলে ইয়াতে ব্যাখ্যা কৰি আছিল নহয় আপোনালোকে এতিয়া বহিয়ে আছে কোনোবাই কৈছিল নহয় ব্যাখ্যাকাৰ মহোদয়ে কৈছিল ধনৰ বাপেকৰ নাম বোলে অহংকাৰ অহংকাৰৰ বাপেকৰ নাম পাপ হয় বোলে পাপৰ বাপেকৰ নাম বোলে মৃত্যু আমাৰ ভোলা ডাঙৰীয়াই গোসাঁইজনে কৈ আছিলে সেইকাৰণে আমাৰ পদত কৈছে যি কালত নৰে ৰাগ দেশ সমস্ত এৰিলে সকলো প্ৰাণীত সম দৃষ্টি কৰিল প্ৰাণী মানে জীৱ যি জীৱসমূহৰ সমদৃষ্টি কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিলে যি সমস্ত ভূততে
যিজনে আত্মৰূপী ভগৱন্ত প্ৰভুক দেখা পায় এই জীৱ ভক্তজনক তত্ত্বজ্ঞানী বুলি পদত কৈছে মানে তাৰ দুখ সুখ জানি নাহি একো ঠান যি জীৱক হিংসা কৰাৰ প্ৰৰোচনা এৰিলে আনৰ মাংস খাবলৈ এৰিলে এইসকল ভক্তৰ জীৱন ধন্য হৈ পৰিব আৰু এই তাকেই গুৰুজনাই দেখিছে বিষ্ণুময় দেখে যিটো সমস্ত জগত যে জীয়াই থাকোঁতে পাৰিলে সমস্ত জীৱকেই একেই সুন্দৰ ব্যৱস্থাৰে দেখা এই দৃষ্টান্ততে এই পদসমূহত সুন্দৰকে উল্লেখ কৰিছে কৃষ্ণ ৰাতি দিনে গৃহতবা হয়তে স্নাজাৰ নেৰাৱয় যিটো জানে সংসাৰ যিটো জনে আপোনাৰ চাহে কুশলক এৰিবাক লাগে যিটো ঘূৰ বিষয়ক গৈপ্যস্থানে মাতৃ বহি নিকনালপিবা যিটো বিগহুৱে কথাতে নাথাকিবা সম্বাৰ সংগে থানে নপখিবা বলৱন্ত ইন্দ্ৰিয়গণে মনক হৰিব পণ্ডিতৰ মনক কৰয় কাম কাম সতো পাইলে মন যে নকৰে বাউল হাজাৰ বছৰ কৰো বিষয় সেৱন তথাপিতো তৃষ্ণা মূৰ নাই তাৰ কাৰণে মাতৃসকল গুৰুসকলে আজি লিখিছে যে বৃদ্ধ ভৈলা যিটোজনে বিষয়কনেৰে বুঢ়া হৈ গ'ল তেতিয়াও বিষয় ত্যাগ কৰিব পৰা নাই বুঢ়ী হৈ গ'ল তেতিয়াও গৃহখন ত্যাগ কৰিব নোৱাৰে ঘোৰ নৰকত গৈ সিটোজন পৰে যে আপোনালোকৰ আজি এনে এটা দিন উপলব্ধি হৈছে আমাৰো ঘৰত ডাঙৰ ডাঙৰ বিচনা আছে ধুনীয়া ধুনীয়া ব্লেংকেট আমাৰো আছে আঁঠুৱা আমাৰো আছে গাৰু আমাৰো আছে কিন্তু আমাৰ মানুহখিনি কোনোবা আহিছে মৰিগাঁৱৰ পৰা কোনোবা আহিছে মানে বহু দূৰ দূৰণিৰ পৰা ইয়াত বহি আছে আহি আমাৰ খাবলৈ আমাৰ ঘৰতো ভাত পানী আছেই নথকা নহয় যিসকলৰ নাই আজিকালি ৰিটেইলৰ চাউল সৰহকৈ পোৱা হ'ল অসুবিধা নাই এতিয়া কাৰণটো কি জানে ইয়াৰ পদত কৈছে এদিন যদি দৈব্যৰ সুপ্ৰসাদৰ বলত ভগৱন্তৰ বিগ্ৰহৰ ওচৰত নিজৰ দেহটো যদি ভগৱন্ত বিগ্ৰহৰ লগত যদি সমান্তৰালভাৱে ৰাখিব পাৰিছে কৈছে নৰকৰ যন্ত্ৰণা অকণমান হ'লেও কাটা যাব আমি সংস্কৃতত এটা গল্প পঢ়িছিলোঁ এই গল্পটোত নাচিকতা বুলি এজন বিয়াত আছিল এই বিয়াতজনে কোনোদিন ঈশ্বৰৰ নাম লোৱা নাছিল কিন্তু এদিন তেওঁ এনেকুৱা এটা ফল হ'ল তেওঁ বিয়াতজনৰ স্বীকাৰ কৰাৰ নিগয়া কৰে হাবি জংঘলত মানে হৰিণ আদি মাৰি তেওঁ পৰিয়ালটোৰ পোহপাল দিছিল তাৰ মাংস বেছি এদিন এনেকুৱা অনুষ্ঠান এটাৰ মাজেদি যাওঁতে কৃষ্ণ বুলি ক'লে বিয়াধৰ যেতিয়া মৃত্যু হ'ল তেতিয়া কি হৈ গ'ল যমনগৰ পালেগৈ যমে তেতিয়া সুধিছিল যে ইয়াৰ যে নৰক যান্ত্ৰণা ভোগ কৰিব লগা হ'ল ইয়াৰ জীৱনত একো পুণ্য নাই নহয় এই তেতিয়া
চিত্ৰগুপ্তই কৈছিল এদিন তেওঁ কৃষ্ণ বুলি কৈছিল। তেতিয়া বিয়াৰে কৈছিল যে কৃষ্ণ নামৰ মহিমাৰ কথাটো জগত সুধিলে জবে একো উত্তৰ দিব নোৱাৰিলে। বোলে ব্ৰহ্মাৰ ওচৰলৈ যাওঁ। এনেকে ব্ৰহ্মাৰ ওচৰলৈ যোৱাৰ লগে লগে বিয়াধৰ জীৱনৰ আধা পাপ নাইকিয়া হৈ গ'ল। ব্ৰহ্মাই কৈছে ময়ো কৃষ্ণ নামৰ মহিমাৰ কথা ক'ব নোৱাৰো। শিৱৰ ওচৰলৈ গ'ল। শিৱইও কৈছে মই ঈশ্বৰৰ হাজাৰ হাজাৰ নাম জপ কৰোঁ, কিন্তু নামৰ মহিমাৰ কি ফল মই নিজেই নাজানো। যেতিয়া কৈলাশৰ তাৰ আধা পাপ ব্যাসৰ মানে জ্ঞানৰ শৰীৰৰ পৰা জীৱনৰ আধা পাপ নাইকিয়া হৈ গ'ল। আৰু যেতিয়া ভগৱন্ত প্ৰভু বৈকুণ্ঠৰ ওচৰলৈ গ'ল, বৈকুণ্ঠত ব্যাধৰ একো পাপেই নাইকিয়া হ'ল, তেওঁ চতুৰ্মূৰ্তি ৰূপে হৈ পৰিল। তেতিয়া ব্যাধে মানে ভগৱন্ত প্ৰভুলৈ চাই কৈছিল প্ৰভু আপোনাৰ নামৰ মহিমা মোক কওকচোন। তেতিয়া শ্ৰীকৃষ্ণই কৈছিল মোৰ মহিমাৰ কথা মই নিজেই নাজানো। মোৰ নামৰ মহিমাৰ কথা মই জন্ম নোহোৱাৰ আগতেই মথুৰা ভকতসকলে কেতিয়া কৃষ্ণ জন্ম হ'ব তেতিয়া কৃষ্ণ জন্ম হ'ব বুলি হাহাকাৰ কৰি আছে। কৈছে ভকতেহে জানে মোৰ মহিমা, অভকতে কেতিয়াও নাজানো মোৰ নামৰ মহিমা। সেইকাৰণে বৈষ্ণৱৰ ভকতসকলেহে জানে মোৰ নামৰ মহিমাৰ কথা। আমাৰ ইয়াৰ আজি প্ৰদত ওলাইছে যে যিটো জনে আপোনাৰ চাহে কুশল এৰাই বাকত লাগে যিটো ভুল বিষয় দামনৰ শক্তিৰ পৰা আগ্ৰাসন হোৱাৰ উপায় কৈছে সৎসংগ গ্ৰহণ কৰা, সাধু সংগ অনুকৰা, শ্ৰৱণ কীৰ্তন কৰা, পৰিহৰা বিষয়ৰূপী সেই পাশস্ত আচাৰ ত্যাগ কৰিব লাগিব। তাকে কৈছে বৈপ্ৰস্থানে মাতৃবিহীন নানাবিব যিটো বিজ্ঞ হৈ একেঠানে থাকিব। বিজ্ঞ অবিজ্ঞ গতিকে জ্ঞানীসকলে চব চৰাই পিছতো